हेलो व्यूअर्स সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্যটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়েই দিছোঁ। এই চাহ খোৱাৰ পিছতে কাম এটা কৰি আছোঁ, আপোনালোকক দেখাম দেই কি কাম কৰিছোঁ। এয়া চাওকচোন আৰু তেজপাতৰ গছ এজোপা আছে আমাৰ, বহুত ডাঙৰ হৈ গৈছে, ডালবোৰ কাটি দিছে। তাৰে ডাল কেইটামান আনি বোলো ভালকৰে পাতবোৰ গুচাই লওঁ, ভালকৰে ধুই শুকুৱাই পেলাই আমি কেৰিবেগত ভৰাই থ'ব লাগিব। মানে ইমান বেছি গৰম পৰিছে নহয়, ফেনৰ তলতে বহি কাম কৰি আছোঁ। মানে দুপৰীয়াৰ ভাত সাজ কেনেকৈ কি যোগাৰ কৰিছোঁ, কি বনাইছোঁ আপোনালোকক ভিডিঅ' কৰি দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেতিয়ালৈ আহক ভিডিঅ'টোৰ মাজলৈ যাম। তেজপাতৰ এই গোন্ধটো খুব ভাল লাগে মোৰ। মই প্ৰায় মানে দাইল আৰু চব্জিত দিওঁ বুলি ক'লেও বেয়া নহয়। আজি বনাবলৈ লৈছোঁ মাংস। মাংসত মই সকলোবোৰ মছলা এড কৰিয়েই দিছোঁ। নিমখ, হালধি, জিৰা, ধনিয়া, গৰম মছলা, যিখিনি মানে বেছিক মছলা সকলোবোৰেই দি দিছোঁ। এতিয়া অলপ সময় ভালদৰে মঠি ৰাখি দিম। এনেদৰে যদি মঠি অলপ সময় ৰাখি দিয়া হয়, মাংসত মছলাটো সোমাই যায় যে খাবলৈ খুব ভাল লাগে। ইয়াৰ লগত দিবলৈ লৈছোঁ বাদাম, অকণমান খিচমিচ আছিলে তাকে দি দিছোঁ। তাৰপিছত পিঁয়াজ, আদা, ৰচুন সকলোবোৰ মই এটা পেষ্ট বনাই ল'ম। বেলেগে বেলেগে নকৰোঁ আৰু সকলোবোৰ একেলগতে মিলাই ল'ম। মাংসত অকণমান পিঁয়াজ বেছি হ'লে খাবলৈ বেছি ভাল লাগে ন। প্ৰথমতে মই আলু কেইপিচ ফ্ৰাই কৰি লৈছোঁ। আলু বেছি লোৱা নাই, আলু 3টাই লৈছোঁ, অকণমান মিডিয়াম চাইজৰ। এই মাজে মাজে দুফাল কৰি দিছোঁ, তাতে এনেদৰে ফ্ৰাই কৰিলে এনেই মাংসত মানে ডাঙৰকৈ আলুটো দিলে খাবলৈও ভাল লাগে। অকণমান ৰঙচুৱা হওঁতে আলুবোৰ উঠাই দিছোঁ। এতিয়া মাংসবোৰ দি দিছোঁ। প্ৰথমতে মই মাংসখিনি ভাজি লৈছোঁ। মাংস ভাজিওতে অকণমানতো তেল বেছি লাগেই, সেই তেল অকণমান সৰহকৈ লৈছোঁ। এতিয়া মাংসখিনি সম্পূৰ্ণ ভাজি ল'ম। এনেকৈ মানে ঘনে ঘনে লৰাই সম্পূৰ্ণ মাংসখিনি এনেদৰে ফ্ৰাই কৰিয়েই ল'ম। এয়া ফ্ৰাই কৰা হৈছেই। তাতে দিছোঁ মই গোটা গৰম মছলা আৰু লগতে তেজপাত দিছোঁ। এতিয়া তাৰ তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। মই মাংসখিনি কাঢ়ি লোৱা নাই, তেনেকৈ দি দিছোঁ। এতিয়া একেবাৰে জুইটো কম কৰি লৈছোঁ, এতিয়া ধুনীয়াকৈ সিজি থাকিব। ইয়াৰ পিঁয়াজৰ আৰু আদা ৰচুন পেষ্টটো দিলোঁ। এতিয়া দিছোঁ বাদামৰ পেষ্টটো। এতিয়া ভালদৰে মিলাই ল'ম। বাদাম দিলে কিন্তু মাংসখিনি খাবলৈ বহুত বেছি সোৱাদ হয়। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, মইনো কেনেকৈ বনাইছোঁ তাকেহে আপোনালোকৰ আগত দেখাইছোঁ। এতিয়া অলপ সময় ঢাকি দিম, ঢাকিও অলপ সময় আকৌ এনেদৰে একেবাৰে জুইটো কম কৰি লৰাই ভাজিয়ে থাকিম। বাদামৰ যাতে কেঁচা ভাৱটো একেবাৰে নোহোৱা হৈ যায় তেতিয়ালৈকে ভাজি থাকিম। মাংস বনাবলৈতো অলপ সময় লাগেই ন। এনেদৰে ভাজি ভাজি মাংসৰ পৰা যেতিয়া সম্পূৰ্ণ তেলটো ওলাই আহিব, ছেপাৰেট হৈ যাব, তেতিয়া মানে পানী দিম। মই গৰম পানী কৰিয়েই ৰাখিছোঁ। আলু কেইপিচ দি দিছোঁ। একেবাৰে কম কৰি দিছোঁ, আলু বৰ বেছি দিয়া নাই। এতিয়া ভাজি হৈয়ে গৈছে আৰু আনফালে পানী দি দিছোঁ। মই গৰম পানী দিছোঁ। গৰম পানী দিলে তৰকাৰীখন খাবলৈও বহুত সোৱাদ হয়। এই বাদাম দিলে মাংসৰ গ্ৰেভিখিনি মানে খাবলৈ খুব সোৱাদ হয়। আৰু পিঁয়াজ দিলে গ্ৰেভিখিনি ভাল লাগে। পিঁয়াজটো সেইকাৰণে মাংস বনাওঁতে অলপ বেছিয়ে লাগে। মই বহুত বেছি মানে জুলীয়া নকৰোঁ, অকণমান ডাঠ কৰি ৰাখিম। এতিয়া আপোনালোকে ভাতৰ লগত খাই, ৰুটিৰ লগত খাই। এয়া সম্পূৰ্ণ ৰেডি হৈয়ে গৈছে। আজি দুপৰীয়া ভাতৰ থালিখননো কেনেদৰে কি বনাইছিলোঁ তাৰে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। এনেদৰে সৰু সৰু ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ আহিছোঁ, বাই বাই।